আহকচোন আমি আজি অতি সহজতে মুগ দালৰ হালৱা বনাওঁ আপোনালোকেও ফলো কৰি যাব ভিডিঅ'টো আৰু বনাই চাব ফাৰ্ষ্টতে মই মুগ দালখিনি ৰোষ্ট কৰি মিক্সিত গুৰি কৰি ললোঁ বাদামখিনিও ৰোষ্ট কৰি লৈছোঁ তাৰ পিছত এখন পেনত ঘি গৰম কৰি তাত গুৰি কৰা দাইলখিনি দি দিছোঁ মুগ দালখিনি তাৰ পিছত অকমান লৰাই দি মই তাত অকমান চেনি দি লম যিমানখিনি আপোনালোকে মিঠা খায় দি ল'ব চেনি দিয়া হোৱাৰ পিছত মই তাত গাখীৰ দিম বেছি বস্তুৰ প্ৰয়োজন নহয় আপোনালোকেও ঘৰত বনাই খাই চাব খুব টেষ্টি লাগে আৰু আলহীকো সাৰ্ভ কৰিব পাৰে আপোনালোকে গুটলি হৈ যাব পাৰে সেইকাৰণে মই জলদি লাৰি দিছোঁ তাৰ পিছত হৈ যোৱাৰ পিছত মই ড্ৰাই ফ্ৰুটছ দি লৈছোঁ যেতিয়া শুকুৱাই গৈছে গাখীৰখিনি এতিয়া মোৰ ৰেডি মুগ দালৰ হালৱা অতি সহজতে কম টাইমতে বাই